এই ভিডিঅ'টো মই একচুৱেলি যোৱাকালি মই বনাম বুলি ভাবিছিলোঁ, কিন্তু সময়ৰ অভাৱত মই নবনালোঁ। মোৰ এই ভিডিঅ'টো হ'ল আজি, যিহেতু নকলেও নাম চাগে নকলেও আপোনালোকে বুজি পাব যে আজি আমাৰ মাজৰ পৰা বহুত প্ৰতিভা থকা এগৰাকী বিহুৱতী আমাৰ মাজৰ পৰা হেৰাই গ'ল। আৰু মানে মোৰ কথাটো হ'ল যে এই যিজনী বিহুৱতী আমাৰ মাজৰ পৰা আজি নাইকিয়া হ'ল, তাইৰ ঘৰখনত আজি কি অৱস্থা হৈ আছে বা কি চিটুৱেশ্যন চলি আছে সেইটো চাগে মই নকলেও হ'ব। আৰু চিধা চিধিকৈ কওঁ, আজিকালি প্ৰায় মানে ল'ৰা ছোৱালীলৈ মানে আপোনাৰ ভালপোৱা থাকে। আজি মই যিমানটোলৈকে বুজি পাইছোঁ, তাইৰ যদি কোনোবা ভালপোৱা ল'ৰা আছিলে, তো তাৰ মনত কি এটা মানে চিটুৱেশ্যন চলি আছে সেইটো আমি কোনো বুজিবও নোৱাৰোঁ। আৰু মই এই কথাটো কোৱা অৰ্থ এইটো আছে, কাৰণ কেলৈ চাওক, বিহু আমাৰ প্ৰত্যেক বছৰে আমি পালন কৰোঁ, প্ৰত্যেক বছৰে বিহু আহে। আৰু মই মানে কেলৈ এই কথাটো মই আপোনালোকৰ আগত মই আনিব বিচাৰিছোঁ, বিহু প্ৰত্যেক বছৰে যিহেতু আহে, আমি বিহু পালন কৰোঁ, কিন্তু এইবাৰ যিটো আমাৰ বিহুক লৈ, যাক লৈ আমাৰ বিহু, মই কি ক'ব বিচাৰিছোঁ চাগে বুজি পাইছে, যাক লৈ আমাৰ বিহু, জুবিন দাক আমি হেৰুৱালোঁ। গতিকে জুবিন দাক হেৰুৱাৰ এইটো প্ৰথমটো বিহু, আমি বিহু নাপাতিবও পাৰিলোহেঁতেন। বিহু পালন কৰক, ঘৰতে আমি কৰিছোঁ, নিজৰ ঘৰৰ মাজত আমি বিহুখন আমি উদযাপন কৰিছোঁ, সেইটো বেলেগ এটা কথা। কিন্তু এই যিটো যে আমাৰ বিহু কমিটিবিলাকে বিহু পাতিছে, এটলিষ্ট তেওঁলোকে এবাৰ ধূপ চাকি ধূনা জ্বলাই থৈ দিয়া হ'লেও যে আমি এইবাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই আমি বিহু নাপাতোঁ, আমি তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। সেইটো নকৰি ইমান এই ৰাতি 1টা 2টা 3টালৈকে বিহু পতাৰ কি উদ্দেশ্য আছে? চাওক, চিধা চিধি কথা কৈছোঁ, পইচা চব সময়তে আপোনালোকে ঘটিব পাৰিব, কিন্তু এটলিষ্ট এই বছৰটো যদি আপোনালোকে পইচা নঘটিলহেঁতেন, আপোনালোকৰ কোনো হানি নহ'লহেঁতেন। আজি প্ৰত্যেকটো এটা বিহু কমিটিক মই কৈছোঁ, আপোনালোকে এটলিষ্ট এই বছৰটো বিহুক লৈ আপোনালোকে মানে পইচাৰ কথা লৈ আপোনালোকে চিন্তা কৰিব নালাগিছিল। আজি এই বিহুত আমি বহুতখিনি মানুহ হেৰুৱালোঁ, আৰু নিউজ পায়ে আছে আপোনালোকে। আজি অকলে বিহুৱতীগৰাকী বুলিয়ে নহয়, কিমান মানুহ আমি তেনেকৈ নিউজ পাই আছোঁ। তো গতিকে আপোনালোকে কথাটো ভাবি চাওক, আৰু যদি মই কিবা ভুল কৈছোঁ ক্ষমা কৰিব।